খানাপাৰাত আকৌ আৰম্ভ হ'ল পৰিবহণ বিভাগৰ চেকগেট। দুৰ্নীতিমুক্তভাৱে কৰ সংগ্ৰহৰ বাবে এই ব্যৱস্থা কৰা বুলি চৰকাৰে ঘোষণা কৰিলেও নতুন চেকগেটক লৈ উদ্বিগ্ন হৈছে এতিয়া বিভিন্নজন। উদ্ৰেক হৈছে বহু প্ৰশ্নৰ। চেকগেট আৰম্ভ হোৱাৰ প্ৰথম নিশাই ভয়ংকৰ যান জঁটত যন্ত্ৰণা ভুগিলে সাধাৰণজনে। খানাপাৰাত আকৌ আৰম্ভ পৰিবহণৰ চেকগেট। দুৰ্নীতিমুক্তভাৱে কৰ সংগ্ৰহৰ বাবে ব্যাপক ব্যৱস্থা। প্ৰথম দিনাই নিশা ভয়ংকৰ যান জঁট খানাপাৰাত। জিএছটিয়ে বিলোপ কৰা চেকগেট আকৌ আৰম্ভ হ'ল খানাপাৰাত। কৰ সংগ্ৰহৰ বাবে আৰু ব্যাপকভাৱে আৰম্ভ হোৱা অভাৰলোডিং ট্ৰাকৰ যাতায়াত নিয়ন্ত্ৰণ কৰিবলৈ শুকুৰবাৰৰ নিশাৰে পৰা আৰক্ষীৰ সহযোগত খানাপাৰাত চেকগেট আৰম্ভ কৰিলে পৰিবহণ বিভাগে। শেহতীয়াভাৱে আৰম্ভ হোৱা কয়লাৰ সিন্ডিকেট বন্ধ কৰাৰ বাবেও চৰকাৰে খৰতকীয়া কৰিলে এই সিদ্ধান্ত। আমি কিছু অভিযোগ পাইছোঁ কি অভাৰলোডিং ভেহিকেলবিলাক আহি আছে আৰু গভৰ্ণমেণ্ট যিটো ৰেভিনিউ আছে এইটো কালেক্ট হোৱা নাই। পৰিবহণ আয়ুক্ত আশুতোষ অগ্নিহোত্ৰীৰ মতে এই চেকগেট আৰু কৰ সংগ্ৰহ ব্যৱস্থা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবলৈ চৰকাৰে কঠোৰ নিৰ্দেশ দিছে। চেকগেটৰ কাষতে ৱেব ব্ৰিজো নিৰ্মাণ কৰিব চৰকাৰে। আমি তাত কেমেৰা লগাম। এইটো কেমেৰা IP কেমেৰা হ'ব, ইণ্টাৰলিংক প্ৰট'কল হ'ব। যিকোনো মানুহ চাব পাৰিব, মনিটৰ কৰিব পাৰিব আৰু যিটো ইলেক্ট্ৰনিক ৱেব ব্ৰিজ আছে তাত কিমান ৱেইট হৈছে এইটো তাতে আমি কেপচাৰ কৰিবলৈ সক্ষম হ'ম। চেকগেটত সকলো লেনদেন নগদবিহীনভাৱে কৰাৰ ব্যৱস্থা কৰাৰ বিপৰীতে যিকোনো লোকে সন্দেহ হ'লে ইয়াৰ CCTV ফুটেজ সংগ্ৰহ কৰিব পাৰিব। ষ্ট্ৰীমলাইন মেনাৰত যাতে ছাৰ্ভিচ লেনত সোমাই ৱেব ব্ৰিজত যায় আৰু ৱেইট হয়, এইটো যিমান ৱেইট আছে এইটো ইলেক্ট্ৰনিকেলি কেপচাৰ হয়, যিমান ফাইন ওলোৱা হয় এইটো কেছলেছ মেনাৰত যাতে স্ৱাইপ মেচিন দি এইটো পেমেণ্ট কৰিব পাৰে, এইটো ব্যৱস্থা কৰা। ইয়াতে টেকনলজিৰ মাধ্যমতে আপুনিও এইটো ফিড ল'ব পাৰিব ভৱিষ্যত। আপুনিও চাব পাৰিব যে তাত কি হৈ আছে। যদি আপোনাৰ কিবা সন্দেহ থাকিব, আপুনি কিবা গম পায় তেতিয়া আমাক ৰিপৰ্ট কৰিব, আমি একশ্যন। শুকুৰবাৰে নিশা পৰিবহণ বিভাগে এই চেকগেট আৰম্ভ কৰাৰ লগে লগে ব্যাপক যান জঁট সৃষ্টি হ'ল খানাপাৰা। অসংখ্য ট্ৰাকৰ বাবে এক প্ৰকাৰ বন্ধ হৈ পৰিল ৰাজপথ। আৰক্ষীৰ মতেও যাতায়াতৰ ক্ষেত্ৰত সাধাৰণ লোকৰ বাবে কিছু অসুবিধাৰ এই চেকগেটে সৃষ্টি কৰিব। এটা অসুবিধা এটা হয়, কিন্তু কথা হ'ল ৰাইজেও কিছু সহযোগ কৰিব লাগিব। কাৰণ যিহেতু ৰাস্তা সেইখিনিয়ে, কাৰণ বেলতলা মাৰ্কেটৰ ভিতৰত সোমাই গ'লে চেক কৰাটো যথেষ্ট অসুবিধা। কাৰণ যিবিলাক ৱে ব্ৰিজ আছে ৰাস্তাৰ কিনাৰতে আছে। গতিকে আমি চেষ্টা কৰিম কিমানবোৰ ষ্ট্ৰীমলাইন কৰিবলৈ। আমাৰ নিজৰ মানুহ থাকিব থানাৰ, তাৰপিছত ট্ৰাফিকৰ মানুহো থাকিব তাতে। আৰু খানাপাৰা ফ্লাইঅভাৰ পোৱাৰ আগতে আমি তলেদি যিটো ছাৰ্ভিচ ৰোড আছে গোটেই ট্ৰাকবিলাক সেইফালে অনাৰ ব্যৱস্থা কৰিম। তাৰ মাজতো আৰক্ষীয়ে জনসাধাৰণক আশ্বস্ত কৰিব বিচাৰিলে যে এই চেকগেট আগৰ চেকগেটৰ দৰে নহ'ব। কাৰো যাতে তাত কোনো সন্দেহ নহয়, ৰেগুলাৰ মতে হ'ব, নীতিগতভাৱে হ'ব। তাৰ পিছত কোনেও ক'ব নালাগে যে জোৰ জবৰদস্তি হেৰি হৈছে। আৰু যদি কাৰোবাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ মানুহে, পুলিচ বিভাগৰ মানুহৰ কাৰো গাফিলতি থাকে, সেইটো কাৰণে আমাৰ 24 ঘণ্টাই CC কেমেৰা থাকে। হয়তো CC কেমেৰা লগাবলৈ একদিন সময় লগা হ'ব পাৰে। আৰু আমি চাফিচিয়েণ্ট পোহৰৰ ব্যৱস্থা তাত কৰিবলৈ কোৱা হৈছে, যে পোহৰো থাকিব, তাতে কোনো ধৰণৰ হেৰি নহয়। কিন্তু কথা হ'ল আন্তঃগাঁথনি সম্পূৰ্ণ নকৰাকৈ কিয় হঠাৎ চৰকাৰে এই ব্যৱস্থা আৰম্ভ কৰি দিলে। ট্ৰাকক ভেটা দি পৰীক্ষা কৰিবলৈ খানাপাৰাৰ সেই অংশৰ পথ চেকগেট বহাব পৰাকৈ বহল নহয়। আৰু তাৰ কোনো ব্যৱস্থাও প্ৰাথমিকভাৱে কৰা নাই চৰকাৰে। ফলত ৰাজপথত ব্যাপক যান জঁট সৃষ্টি হোৱাটো নিশ্চিত। এই পথেৰে উত্তৰ পূবৰ আন ৰাজ্যলৈ যাতায়াত হয়। বিমানবন্দৰ, ৰেল ষ্টেচনলৈ অহা লোক বা চিকিৎসালয়লৈ অহা ৰোগীয়ে নিঃসন্দেহে ইয়াৰ বাবে জমৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। তদুপৰি CCTV বহুৱা, নগদবিহীন লেনদেনৰ বাবে মেচিন আদিৰ বাবেও কেইটামান দিনৰ নিশ্চয় প্ৰয়োজন হ'ব। ব্যুৰো ৰিপৰ্ট DY 365।